নমস্কাৰ বন্ধুসকল, মই আজি এটা ব্যতিক্ৰমী ভিডিঅ' বনাইছোঁ আপোনালোকৰ কাৰণে। মৰিগাঁও জিলাত আপোনাৰ আছে এখন বৃহৎ ধাম, যিখন ধামৰ নাম হৈছে মহেশ ধাম। ইমান ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত এটা পাহাৰৰ ওপৰত এই অৱস্থিত এই মন্দিৰটো সঁচাকৈ আপুনি কল্পনা কৰিব নোৱাৰিব যদি নাহে। আপোনালোকে যদি কেতিয়াবা আহিব বিচাৰে গুগলত চাৰ্চ কৰিলে মহেশ ধাম বুলি ক'লে মাৰিলে আহি যাব। ইমান ওপৰত যে এই মহেশ ধাম এই মন্দিৰটো বনাইছে বা হৈছে, তো আপুনি ভাবিলে সঁচাকৈ আচৰিত লাগিব। আপোনালোকে নিশ্চয় নহাকৈ নাথাকিব। ইমান ধুনীয়া এটা পৰিৱেশ, সঁচাকৈ বহুত মই ভাল লাগিলে, মোৰে ভাল লাগিলে। তো আপোনালোকক মই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আপোনালোকে আহিব, আপোনালোকৰ মনৰ আশা আকাংক্ষা পূৰণ কৰিবলৈ এগছি বন্তি জ্বলাবলৈ ভগৱানৰ শিৱ বাবাৰ ওচৰত আহিবচোন। আপোনালোকে মহেশ ধাম আপোনালোকক দেখাই আছোঁ মই অলপকৈ, আপোনালোকে নিজে আহিলে গম পাব ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যটো। কাৰণ কেমেৰাত ইমান আবদ্ধ কৰিব নোৱাৰি সকলোবিলাক দৃশ্য মই দেখাই আছোঁ আপোনালোকক। আপোনালোকে আহিলে আপোনালোকৰ মনৰ আশা আকাংক্ষা পূৰণ হ'ব বুলি বহুতে বিশ্বাস কৰে। দেখিছেনে, এইটো আপোনাৰ কৈলাশলৈ যোৱা পথ চাওক। তো মই বন্ধুসকল, মই ভাবোঁ আপোনালোকে আহক, মহেশ ধামলৈ আহক, আপোনালোকৰ মনৰ আশা আকাংক্ষা পূৰ্ণ কৰক আৰু সঁচাকৈ আহি বহুত ভাল লাগিব। আপোনালোকে গুগলত চাৰ্চ কৰিলে পাব মহেশ ধাম মৰিগাঁও। কোনো অসুবিধা নহয় আপোনালোকৰ আহোঁতে। ইয়াতে গাড়ী পাৰ্কিঙৰ ব্যৱস্থাও আছে। আপোনালোকে আহিব, আহি লগত কিবা খোৱা বস্তু মানে ভেজ আৰু ফল মূল বা তেনেকুৱা লঘু খাদ্য বা আহাৰ আপোনালোকে লগত লৈ আহিব। কাৰণ ইয়াতে খোৱা বোৱাৰ কাৰণে বেলেগ ব্যৱস্থা, ওচৰৰ হোটেল কোনো ধৰণৰ একো দোকান নাই। আপোনালোকে আহিব বন্ধুসকল। আজিলৈ মই ইমানতে সামৰিছোঁ। আহিব বুলি আশা কৰিছোঁ। পুনৰ লগ পাম আপোনালোকক। ধন্যবাদ।